নমস্কাৰ মই মিছেছ মাইনিয়ে আপোনালোক সকলোকে মোৰ নাম্বাৰ স্পিক চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে নিজ নিজ কৰ্মত ব্যস্ত হৈ আছে। আমি আগৰ ভিডিঅ'বিলাকত নাম্বাৰ 1 আৰু 2 বিষয়ে ইতিমধ্যে কৈ গৈছোঁ। এতিয়া আজি পাল পৰিছে নাম্বাৰ 3 অৰ্থাৎ যিসকল ব্যক্তি যিকোনো মান্থৰ 3, 12, 21 and 30 জন্ম হৈছে। আকৌ কৈছোঁ, যিসকল ব্যক্তি 3, 12, 21 আৰু 30 তাৰিখে যিসকল ব্যক্তি জন্ম হৈছে, বছৰৰ যিকোনো মাহৰ এইকেইটা ডেটত জন্ম হোৱা ব্যক্তিসকল 3 সংখ্যাৰ অন্তৰ্গত আহিব। 3 সংখ্যাক ৰিপ্ৰেজেণ্ট কৰে সৌৰজগতৰ প্লেনেট জুপিটাৰে। জুপিটাৰ এটা বৃহৎ গ্ৰহ হয়। সৌৰমণ্ডলৰ গোটেই গ্ৰহ 9টা গ্ৰহৰ ভিতৰত এই জুপিটাৰ গ্ৰহটোৱে আটাইতকৈ ডাঙৰ। আৰু জুপিটাৰ বা গুৰু বৃহস্পতিৰ গুৰুত্ব সকলো বিষয়তে যথেষ্টখিনি ওপৰত, কিয়নো আমাৰ বাস্তৱিক জীৱনতো প্ৰেক্টিকেল লাইফতো বৃহস্পতি ইনফ্লুৱেঞ্চটো আমাক প্ৰয়োজন হয়। বা বহুতো মানুহে বৃহস্পতিবাৰটো যে পালন কৰে, ব্ৰত পালন কৰে বা কিবা কিবি কৰে, এই গুৰুৰ কাৰণেই কৰে। এতিয়া এইটো আমাৰ এষ্ট্ৰলজিটো যিমানে গুৰুত্বপূৰ্ণ, নিউমাৰলজিটো গুৰুত্বপূৰ্ণ, বাস্তুটো গুৰুত্বপূৰ্ণ, কাৰণ বাস্তুটো জুপিটাৰৰ স্থানটো সদায় চোৱা হয়। এতিয়া আমি নিউমাৰলজিত জুপিটাৰৰ স্থানটো চাবলৈ হ'লে জুপিটাৰটো আছেনে নাই আমাৰ বাৰ্থ চাৰ্টত, সেইটো আমি নাম্বাৰ 3 পৰা চাম। এতিয়া এই নাম্বাৰ 3 অন্তৰ্গত যিসকল ব্যক্তি জন্ম হয়, তেওঁলোক যথেষ্ট সৌভাগ্যৱান বুলি ক'ব পাৰি, কাৰণ তেওঁলোকৰ লাইফত গুৰু বা বৃহস্পতি যিটো প্ৰভাৱ বা আশীৰ্বাদ, সেইটো জন্মতে তেওঁলোকে লৈ আহিছে। এই 3 সংখ্যাটো নাম্বাৰ 3টো আগৰ যি দুটা সংখ্যা 1 and 2, 1 + 2 = 3, অৰ্থাৎ এই 3 সংখ্যাই 1ৰ যিটো ইণ্ডিপেণ্ডেণ্ট কেৰেক্টাৰিষ্টিক্স বা ক্ৰিয়েটিভিটি যিটো, সেই বস্তুবিলাক লৈ আহিছে। আৰু নাম্বাৰ 2ৰ ইম'শ্যন, ইমাজিনেটিভ বা চেনজিটিভিটি, এই গোটেই বস্তুবিলাক লৈ পেলাই নাম্বাৰ 1 আৰু 2ৰ এই গোটেই সমষ্টিয়ে হৈছে নাম্বাৰ 3। এই নাম্বাৰ 3 ব্যক্তিসকল তেওঁলোকৰ যিটো নাম্বাৰ 3 যিটো শ্বেপ, সেই শ্বেপটোৰ পৰাই ক'ব পাৰি তেওঁলোক সন্মুখলৈ চোৱা মানুহ। পিছৰ পৰা বস্তুটো আহৰণ কৰে, অতীতত কৰা কামবিলাকৰ পৰা তেওঁলোকে অভিজ্ঞতা আহৰণ কৰি সন্মুখলৈ আগবাঢ়ি যোৱা। আৰু তেওঁলোক যিহেতু যথেষ্ট গুণী জ্ঞানী মানুহ, গতিকে তেওঁলোকে গোটেই সমাজতে তেওঁলোকৰ প্ৰভাৱটো এৰি থৈ যায়। তেওঁলোকে ছ'চিয়েল ৱৰ্কত মানে তেওঁলোক জড়িত হৈ থাকে, বা সামাজিক যিখিনি মানে কাম কাজ, এইখিনিত তেওঁলোক যথেষ্টখিনি আগৰণুৱা আৰু সমাজলৈ তেওঁলোকৰ অৱদান যথেষ্টখিনি। এতিয়া এই ব্যক্তিসকল স্বভাৱত খুবেই স্বাধীনতাপ্ৰিয় মানুহ, খুব স্বাধীনচিতীয়া মানুহ। আৰু সাধাৰণতে তেওঁলোকে লোকৰ আদেশ পালন কৰা মানুহ নহয়, তেওঁলোকে অৰ্ডাৰ দিয়া মানুহহে। আৰু সেইকাৰণে তেওঁলোকে সৰু সুৰা পদবীত মানে তেওঁলোক মুঠেও সন্তুষ্ট নহয়, বা ছাবঅৰ্ডিনেট পষ্টত তেওঁলোক সন্তুষ্ট নহয়। গতিকে তেওঁলোকে যিবিলাক ডাঙৰ পষ্ট, চৰকাৰী যিবিলাক ডাঙৰ পষ্ট, এডমিনিষ্ট্ৰেটিভ পষ্ট হওক বা এম্বেচাডাৰৰ পষ্ট হওক, বা গভৰ্ণমেণ্টৰ যিবিলাক হায়াৰ অফিচিয়েল যিবিলাকে গভৰ্ণমেণ্টৰ মানে যোজনাবিলাক বনোৱাত বা পৰামৰ্শ দিয়াত তেওঁলোকে সহায় কৰে, সেইবিলাক পষ্টত তেওঁলোক যথেষ্টখিনি মানে ভাল কাম কৰিব পাৰে। আৰু তেওঁলোকে বেংকিং ছেক্টৰতো ভাল কাম কৰিব পাৰে। আৰু যিটো আমাৰ মানে টিচিং লাইনটো, সেই লাইনটোতো অধ্যয়নৰ দিশত তেওঁলোক ক'বলৈ গ'লে 3 সংখ্যাৰ ব্যক্তিসকল ভাল ষ্টুডেণ্টো আৰু ভাল টিচাৰো হয়। তেওঁলোকৰ জ্ঞান আহৰণৰ প্ৰতি যিটো মানে স্পৃহাটো বা যিটো আগ্ৰহটো যথেষ্ট বেছি হয়। আৰু এই 3 সংখ্যাৰ মানুহ এটা তেওঁলোকৰ হয় কি, বহু সময়ত তেওঁলোকে তাৰমানে এই সৰু সুৰা পষ্টত যিহেতু তেওঁলোক সন্তুষ্ট নহয়, তেওঁলোকে মানে নিজাববীয়াকৈ কিবা এটা কৰিব খোজে। এই 3 সংখ্যাৰ ব্যক্তিসকলে যিহেতু ডিচিপ্লিন মানি চলে, নিজে কিছুমান নতুন নিয়ম উলিয়াই, সেইবিলাক তেওঁলোকে মানি চলে। আৰু তেওঁৰ কলিগ হওক বা কৰ্মচাৰীক হওক, এইবিলাক তেওঁলোকক মানিবলৈ বাধ্যও কৰে কোনোবা ক্ষেত্ৰত, আৰু কেতিয়াবা মানে তেওঁলোকক ওপৰত এইটো ইম্প'জ কৰে যে এনেধৰণে কৰিব লাগিব। তাৰ ফলত কি হয়, যদিও এওঁলোক মানে কোৱাৰেলছাম নহয় বা কাজিয়াপ্ৰিয় নহয়, তথাপিও
অপ্ৰিয় হয়, মানে এমপ্লয়ীসকলে মানে মনে মনে অলপ ক্ষুব্ধ হৈ থাকে, তেওঁলোক ভিতৰি কিন্তু সন্মুখত একো নকয়। মূলতঃ এই মানুহখিনিয়ে গোটেই এতিয়া আমি ক'বলৈ গ'লে এওঁ তিনি সংখ্যাৰ মানুহখিনিয়ে যিটো বিষয়তে মানে কাম কৰোঁ বুলি ভাবে, তেওঁলোকে যিটো বিষয়তে মানে তেওঁলোকৰ ইচ্ছা আগ্ৰহ থাকে, সেই বিষয়তে তেওঁলোকে কেৰিয়াৰ মানে ডেভেলপ কৰিব পাৰে। কিন্তু তেওঁলোকে বহু সময়ত কি হয়, এই তিনি সংখ্যাৰ মানুহে ব্যৱসায় বাণিজ্যও কৰে, কিন্তু মই এইখিনিতে এটা কথা কৈ থওঁ, যদি তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে তেওঁলোকে পাৰ্টনাৰশ্বিপত কেতিয়াও ব্যৱসায় বাণিজ্য নকৰিব, পাৰিলে নিজাববীয়াকৈ ব্যৱসায় কৰিব। আৰু এই তিনি সংখ্যাৰ যিসকল ব্যক্তি, অৰ্থাৎ যিকোনো মান্থৰ 3, 12, 21 আৰু 30 যিসকল ব্যক্তি জন্ম হৈছে, তেওঁলোকে কেতিয়াও মানে আনৰ বিষয়ে বেয়া কথা চিন্তা নকৰিব বা আনৰ বিষয়ে কেতিয়াও বেয়াকৈ নক'ব। যিহেতু এইটো গুৰুৰ নাম্বাৰ হয়, গুৰু বৃহস্পতিৰ নাম্বাৰ হয়, তেওঁলোকে যদি কিবা বেয়া কথাও আনৰ বিষয়ে কয় বা বেয়া ধাৰণা কৰে বা বেয়া কথা বেয়া কিবা হওক বুলি যদি মনতে ভাবে, তেতিয়াহ'লে তেওঁ সঁচাকৈ এই কথাবিলাক লাগি যায়। গতিকে তেওঁলোকে এইবিলাক পৰাপক্ষত নকৰা ভাল। এতিয়া আমি যিহেতু আগতেই কৈছিলোঁ যে জন্ম যিটো ডেট হয়, বাৰ্থ যিটো ডেট হয়, এই বাৰ্থ ডেটটোতে এজন মানুহৰ গোটেই গুণাগুণখিনি হয়, মানে তেওঁলোকৰ প্ৰতিভা পাৰদৰ্শিতাৰ পৰা ধৰি পজিটিভ নিগেটিভ পইণ্টবিলাকৰ পৰা ধৰি আপোনাৰ ৰোগ ব্যাধিলৈকে গোটেই বস্তুখিনি এই ডেট অফ বাৰ্থত পৰাই বুজা যায়, বুজিব পাৰি। যিসকলে নিউমাৰলজি অধ্যয়ন কৰে তেওঁলোকে এই কথাখিনি ক'ব পাৰিব। এতিয়া আহোঁ তিনি সংখ্যাৰ ব্যক্তিৰ কি ধৰণৰ ৰোগ হ'ব পাৰে। যেনে তেওঁলোকৰ সাধাৰণতে তেওঁলোকৰ স্কিন ৰিলেটেড বেমাৰ হ'ব পাৰে, বা তেওঁলোকৰ যিটো নাৰ্ভ ৰিলেটেড স্নায়ু ৰিলেটেড ৰোগ হ'ব পাৰে। তদুপৰি আৰু যিহেতু মই আৰম্ভণিতে কৈছিলোঁ যে ডেট অফ বাৰ্থটোত দুটা নাম্বাৰ থাকে, এইটো হ'ল ইনিচিয়েল বাৰ্থ নাম্বাৰ, আৰু যিটো লাইফ পাথ নাম্বাৰ বা ডেষ্টিনিৰ নাম্বাৰ, সেইটো ইনফ্লুৱেঞ্চটো মানুহৰ লাইফত থাকিব। তদুপৰি যিটো মান্থত পাৰ্টিকুলাৰ যিটো মান্থত জন্ম হৈছে সেই মান্থটোৰ ইনফ্লুৱেঞ্চো থাকিব, সেই মান্থটোক মানে ৰুল কৰা যিটো প্লেনেট হয় তাৰ ইনফ্লুৱেঞ্চো থাকিব। গতিকে ইনিচিয়েলি তিনি সংখ্যাৰ এইটো, কোনোবা যদি ডেট অফ বাৰ্থত যদি তিনি সংখ্যাৰ লগতে যদি এক সংখ্যাটো থাকে, লাইফ পাথ নাম্বাৰটো যদি 1 হয় বা ডেষ্টিনি নাম্বাৰটো যদি 1 হয়, তেতিয়াহ'লে তেওঁৰ লগতে চকুৰ ৰোগো হ'ব পাৰে, পেটৰ কমপ্লেইনো থাকিব পাৰে, মূৰৰ বিষো থাকিব পাৰে। এই ধৰণে তাৰমানে দুটা নাম্বাৰৰ ইনফ্লুৱেঞ্চ যিহেতু থাকে, দুটা নাম্বাৰৰ ইনফ্লুৱেঞ্চ সকলো ক্ষেত্ৰতে আহিব। প্ৰতিভাখিনি পাৰদৰ্শিতাখিনি বা যিখিনি হেৰি থাকিব, ষ্ট্ৰং পইণ্ট, উইক পইণ্ট, বেমাৰ আজাৰ, ব্যৱসায় বাণিজ্য, এই গোটেই বস্তুবোৰ সেই দুটা নাম্বাৰে মানে ডিচাইড কৰিব। এতিয়া আমি তিনি সংখ্যাৰ ব্যক্তিৰ কাৰণে যিখিনি আমি এতিয়া ইতিমধ্যে কেৰেক্টাৰিষ্টিক্স বা প্লাছ মাইনাছ পইণ্ট যিখিনি কৈছোঁ, এই বস্তুখিনি বেছিকৈ কোনবিলাক মানুহৰ ক্ষেত্ৰত খাটিব। মানে বছৰৰ 12টা মাহেইতো তিনি সংখ্যাৰ ব্যক্তি জন্ম হ'ব, প্ৰতিটো মাহতেইতো জন্ম হ'ব, কিন্তু এই যে যিখিনি কেৰেক্টাৰিষ্টিক্স ক'লোঁ সেইখিনি বেছিকৈ কোনখিনি মানুহৰ ক্ষেত্ৰত খাটিব, যিখিনি মানুহ ফেব্ৰুৱাৰী 19 তাৰিখৰ পৰা মাৰ্চৰ 21 তাৰিখ আৰু নৱেম্বৰৰ 21 তাৰিখৰ পৰা ডিচেম্বৰৰ 21 তাৰিখ, অৰ্থাৎ ধনু ৰাশি যিটো ডিচেম্বৰ মাহৰ এই সময়খিনি মানে বৃহস্পতিয়ে পজিটিভ এছপেক্টত ৰোল কৰে, আৰু ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ, ফেব্ৰুৱাৰী 19ৰ পৰা মাৰ্চৰ এই এমাহ সময়খিনি বৃহস্পতিয়ে ৰোল কৰে, কিন্তু নিগেটিভ এছপেক্টত ৰোল কৰে। গতিকে এই দুটা পিৰিয়ডত যিখিনি তিনি সংখ্যাৰ ব্যক্তি জন্ম হৈছে, সেইখিনি ক্ষেত্ৰত ইতিমধ্যে যিখিনি মানে কেৰেক্টাৰিষ্টিক্স পোৱা হ'ল, এইখিনি বেছি পৰিমাণে খাটিব। আৰু তাৰ মানে এইটো নহয় যে বাকীবিলাকৰ ক্ষেত্ৰত নাখাটিব। বাৰু যি নহওক, এতিয়া আজি আমি ভিডিঅ' ইমানতে অন্ত কৰিম। নেক্সট আমাৰ ভিডিঅ'ত আহিব যিকোনো মান্থৰ 4, 13, 22 আৰু 31ত যিসকল ব্যক্তি জন্ম হৈছে, অৰ্থাৎ 4 সংখ্যাত যিসকল ব্যক্তি জন্ম হৈছে, সেই সকলৰ বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।